ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু মাই চেনেল আফানা গাইড। আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 11ৰ এটা ইম্পৰ্টেণ্ট টপিক। লগতে সেইটো টপিকৰ ওপৰত লাষ্ট ইয়াৰ বিভিন্ন ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যন MCQবিলাক আমি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাবা। যদি তোমালোকৰ আফানা গাইডৰ ফালৰ পৰা স্পেচিয়েল গাইডেন্স লাগে আৰু স্পেচিয়েল নোটছ লাগে তেন্তে তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা আৰু হোৱাটছএপ গ্ৰুপৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। এতিয়া চোৱা, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ছায়েন্সৰ চেপ্টাৰ নম্বৰ 11ৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী আৰু দ্য হিউমেন আই এণ্ড দ্য কালাৰফুল ৱৰ্ল্ড। এণ্ড এইটো যদি তোমালোকে আফানা গাইডৰ ফালৰ পৰা স্পেচিয়েল গাইড ল'ব খুজিছে তেন্তে তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা আৰু আমাৰ ফালৰ পৰা যিমানখিনি গাইডেন্স লাগে তোমাক দিয়া হ'ব, নোটছ গাইডেন্স লাগে দিয়া হ'ব আৰু যাতে তোমাৰ ৰেজাল্ট ভাল হয়। Parts of eyes and function. Ciliary muscle changes the focal length of eye lens by changing its curvature. Ciliary পেশী হৈছে কি চকুৰ লেন্সৰ বক্ৰতা সলনি কৰি ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে। চকুৰ লেন্সৰ যিটো ফোকাছ দৈৰ্ঘ্য সেইটো পৰিৱৰ্তন কৰিব পাৰে। এইটো কোনটো পেশী? চিলিয়াৰী পেশী। এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো। আৰু এটা আছে ৰেটিনা অক্ষিপট। অক্ষিপটটো হৈছে তোমাৰ যে পোহৰ সংবেদী এখন পৰ্দা য'ত তুমি প্ৰতিবিম্ব ঘটে আৰু প্ৰতিবিম্বটো কি হ'ব? সৎ আৰু ওলট হ'ব। দ্য আই লেন্স ফৰ্মছ এন ইনভাৰ্টেড ৰিয়েল ইমেজ অফ দ্য অবজেক্ট অন দ্য ৰেটিনা। এণ্ড হৈছে থাৰ্ড হৈছে চকুৰ মণি। চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া নিয়ন্ত্ৰণ কৰে। ইট ৰেগুলেটছ এণ্ড কণ্ট্ৰলছ দ্য এমাউণ্ট অফ দ্য লাইট ইণ্টাৰিং দ্য আই। কৰ্ণিয়া কি কৰে? কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। আইৰিছ চকুৰ মণিৰেখাটো কণ্ট্ৰল কোনে কৰে? আইৰিছে কৰে। এতিয়া চোৱা আইবল এপ্ৰক্সিমেটলি স্পেৰিকেল হ'ব আৰু 2.3 চেণ্টিমিটাৰ ইন ডায়মিটাৰ। অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰৰ বেগ হ'ল 2.3 চেণ্টিমিটাৰ। উপযোজন ক্ষমতা চকুৰ লেন্সৰ ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক কি বুলি কোৱা হয়? উপযোজন ক্ষমতা বুলি কোৱা হয়। আৰু তিনিটা পইণ্ট আছে যে সুস্থ চকুৰ নিকট বিন্দু দূৰত্ব নিয়াৰ পইণ্ট কি হ'ব? নৰ্মেল আইৰ কাৰণে নিয়াৰ পইণ্টটো কিমান হ'ব? 25 চেণ্টিমিটাৰ। ফাৰ পইণ্টটো ইনফিনিটি অসীম। দূৰবিন্দুটো কি আছে? অসীম। আৰু এটা চকুৰ কাৰণে তোমাৰ কি আছে? দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ হ'ব কিমান? 150 ডিগ্ৰী আৰু দুটা চকুৰ বাবে প্ৰসাৰ হ'ব 180 ডিগ্ৰী। এতিয়া চোৱা, তোমালোকে এইখিনি নোটছ লিখি লোৱা আৰু আমি এতিয়া ইয়াৰ ওপৰত কেইখনমান ডিষ্ট্ৰিক্টৰ তোমাৰ যোৱা বছৰৰ হাফ ইয়াৰলি কুৱেশ্যনৰ যিবিলাক MCQ আহিছিল এইটো আমি আলোচনা কৰিম। কি আছে? দ্য নেচাৰ অফ দ্য ইমেজ ফৰ্ম বাই দ্য আই লেন্স। চকুৰ লেন্সত গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি আছিল? ৰিয়েল আৰু ইনভাৰ্টেড, ভাৰ্চুৱেল আৰু ইনভাৰ্ট, ৰিয়েল এণ্ড ইৰেক্ট এণ্ড চেম চাইজ। এইটো হ'ব কি? সৎ আৰু ওলোটা। অপশ্যন এ। এতিয়া চোৱা, দ্য হিউমেন আই কেন ফ'কাছ অবজেক্টছ এট ডিফাৰেণ্ট ডিষ্টেঞ্চ বাই এডজাষ্টিং দ্য ফ'কেল লেংথ টু দ্য আই লেন্স। দিছ ইজ ডিউ টু দ্য মানুহৰ চকুৱে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল সলনি কৰিব পৰা বিভিন্ন দূৰত্বত অৱস্থিত বস্তু লক্ষ্য কৰিব পাৰে। ইয়াৰ কাৰণটো হৈছে তোমাৰ অপশ্যন এ, উপযোজন ক্ষমতা। নেক্সট হৈছে তোমাৰ দ্য হিউমেন আই ফৰ্মছ দ্য ইমেজ অফ এন অবজেক্ট এট ইটছ। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হৈছে ৰেটিনা। অপশ্যন ডি। অক্ষিগোলকৰ বেগ হ'ল তোমাৰ এইটো জানাই 2.3 চেণ্টিমিটাৰ। দ্য ডায়মিটাৰ অফ আইবল ইজ এবাউট 2.3 চেণ্টিমিটাৰ। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হৈছে অক্ষিপট। এইটো তোমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আহিছিল লাষ্ট ইয়াৰ। এতিয়া চোৱা, আমি বজালী ডিষ্ট্ৰিক্টৰ পৰা চাম যে নিয়মীয়া দৃষ্টিৰ প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্বটো কিমান আছে? 25 চেণ্টিমিটাৰ। দ্য লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিংক্ট ভিজন ফৰ এ য়ং এডাল্ট উইথ নৰ্মেল ভিজন ইজ এবাউট 25 চেণ্টিমিটাৰ। এতিয়া চোৱা, হুইচ পাৰ্ট কণ্ট্ৰলছ দ্য চাইজ অফ দ্য পিপল। এইটো হৈছে অপশ্যন চি, আইৰিছ চকুৰ পতা। লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা। আৰু যদি স্পেচিয়েল গাইডেন্স আৰু MCQৰ বাবে স্পেচিয়েল নোটছ লাগে তেন্তে তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। থেংক ইউ।